কি খবৰ বন্ধুসকল? আজি আমি কথা পাতিম যে ভূত সঁচাই হয় নে নহয়। তো চবেই কয় ইউটিউবত ভিডিঅ' দি থাকে, কি যি কৰি থাকে, এইবিলাক চব ফেক নে অৰিজিনেল। তো এই বিষয়ে আজি আলোচনা কৰিম আৰু চাওঁ আপোনালোকক আজি কি দেখাব পাৰোঁ। তো বন্ধুসকল দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই থাকক কি দেখিবলৈ পাওঁ। তো বন্ধুসকল কোনোবাই ভয় পালে ভিডিঅ'টো নাচাব। মঙলবাৰ দিনা ৰাতি মই গ'লোঁ এইফালে ফুৰিব। তো যাই কিনে মই আৰু আকৌ ভাবিলোঁ চবে কৈ থাকে যে ভূত হয় নেকি। তো ইয়াৰ কাৰণে এই এটা ঘৰ আছিল, এই ঘৰটোত চবে ভয় পায়। তো মই ভাবিলোঁ মই আৰু মোৰ এটা বন্ধু আছে, আমি দুজন মিলিয়ে এই ঘৰটোত গ'লোঁ। যাই কেনে তাৰপিছত চাই আছোঁ আৰু আকৌ কি দেখিবলৈ পাওঁ, সঁচাই ভূত আছে নে নাই। ইয়াতেতো একো দেখিব পোৱা নাযায়, নাইয়ে নেকি। বহুতখন দেখাৰ পিছতো একোতো দেখিব নাপালোৱে আৰু নাইয়ে ইয়াতে। ভূত ক'ত ভূত? আজিলৈকে ভূত কোনোবাই দেখিছে নেকি? যদি দেখি থাকে তেনেহ'লে কৈ দিবতো কমেণ্টত। ভিতৰত যাব লাগিব, ভিতৰত যাই কিনে চাব লাগিব সঁচাই আছে ইয়াতে নে এনে চবে এনে ভয় পায়। বহুত টাইম ৰখি থকাৰ পিছত আকৌ তাও একো নাপালোৱে দেখিব। কি যে কৰিম। তো বন্ধুসকল মই ফেচটো দিয়া নাই, কাৰণ জানে চবে, ইয়াৰ কাৰণে মই ৰাতি ভালকৈ নাহিব, ইয়াৰ কাৰণে বেক কেমেৰা দি ভিডিঅ'টো কৰা হৈছে। তো বন্ধুসকল তাৰপিছত আমি এয়া দেখিব পালোঁ, এনেকুৱা দৃশ্য দেখাৰ পিছত আৰু কি আৰু মুখত কোনো কথাই নাহে। তো বন্ধুসকল এইটো অৰিজিনেল ভূত নহয়, চাওক এনেকুৱা